আপোনাৰ নাম চৰকাৰী ঘৰৰ তালিকাত আছে নেকি বা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যাক আমি PMAYG বুলি কওঁ এই তালিকাত যদি আপোনাৰ নাম আছে তেনেহলে আপোনাৰ কাৰণে খুবেই ভাল খবৰ কাৰণ অসমত এটা সমস্যাই দেখা দিছিলে যাৰ ঘৰৰ লিষ্টত নাম আছে বা তেওঁ এক ধন লাভ কৰিছিলে তেওঁ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰোতে বহুত সময় লাগি গৈছিল যাৰ কাৰণে যিজন মানুহে ঘৰ পাইছিলে সেই বেনিফিচিয়াৰী জনৰ বহুত এটা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল এটা দীঘলীয়া দিন তেওঁ মানে পাৰ কৰিব লাগিছিল বহুত অপেক্ষা কৰিব লাগিছিল পঞ্চায়তত ব্লকত বা ওয়াৰ্ড সদস্যক লগ ধৰি তেওঁৰ বহুত অসুবিধা হৈছিল 1.5 বছৰ 2 বছৰ লাগি গৈছিল এটা ঘৰ কমপ্লিট হওঁতে তো এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ যিজন অসমৰ মাননীয় পঞ্চায়ত মন্ত্ৰী আছে অতুল বৰা ডাঙৰীয়া তেখেতে এটা পদক্ষেপ লৈছে আপোনালোকক স্ক্ৰিনত দেখুৱাই আছো যে 100 দিনৰ ভিতৰত 2 লাখ বাসগৃহ সম্পূৰ্ণ কৰিব এটো এটা খুবেই ভাল খবৰ যিসমূহ ঘৰ হয়তোবা আগন্তুক দিনত হ'ব বা ঘৰসমূহৰ কাম চলি আছে এই গোটেইখিনি মিলি 2 লাখ ঘৰ 100 দিনৰ ভিতৰত কমপ্লিট কৰিব এটো এটা ভাল খবৰ আপোনালোকক দিলো যদি এই খবৰটো পাই আপুনি ভাল পালে নিশ্চয় লাইক কমেন্ট শেয়াৰ কৰিব আপোনালোকে চাই আছে গ্ৰাম ইনফোটেক চেনেল যদি ফেসবুকত চাই আছে আপোনালোকে ফলো কৰিব আৰু যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম এনেকুৱা ধৰণৰ ভিডিঅ পাই থাকিবলৈ বা আপুনি এনেকুৱা ইনফৰমেশন আগলৈকে পাবলৈ আপুনি আমাৰ গ্ৰাম ইনফোটেক চেনেলৰ সৈতে জড়িত হৈ থাকক পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো